নমস্কাৰ, মোৰ সুৰভিছ লাইফষ্টাইল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গমেই পাইছে কেঁকোৰা আৰু মেষ্টা টেঙা কেনেকৈ বনাম চাওঁ আহকচোন। মেষ্টা টেঙা পাতবোৰ ভালকৈ ধুই লৈছোঁ, সৰু সৰুকৈ কাটি ল'ব লাগিব। এতিয়া মই কেঁকোৰাবিলাক ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু গৰম পানী দি ধুই লৈছোঁ। পিঁয়াজবোৰ সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া 4টা লৈছোঁ আৰু আদা নহৰু পেষ্ট জোখ অনুযায়ী নিমখ দিছোঁ। হালধি অকণমান দিছোঁ। গৰম হ'বৰ কাৰণে ইয়াতে সৰিয়হৰ তেল ঢালি দিছোঁ। কেঁকোৰাখিনি ভাজি ল'ম। আগতে কেৰাহীত ঢালি দিছোঁ। ভজা হৈছে, ৰঙচুৱা হৈছে। এতিয়া মই এইবিলাক নুমাই ল'ম। কেঁকোৰাবিলাক নুমাই ল'লোঁ। ইয়াতে মই আকৌ তেল দিম। জোখ অনুযায়ী সৰিয়হ তেল দিম অকণমান। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি লৈছোঁ, অকণমান ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। এতিয়া ৰঙচুৱা হ'ল পিঁয়াজবিলাক। ইয়াতে মই আদা নহৰু পেষ্ট দিছোঁ আৰু কেঁচা জলকীয়াটো দি দিছোঁ। ভজা হ'লে মই ইয়াতে মেষ্টা টেঙাখিনি পেলাই দিম। নহৰু আদাৰ কেঁচা ভাৱটো যাব লাগিব। হালধি দি ল'লোঁ, জোখ অনুযায়ী নিমখ অকণমান ভাজি ল'ম। তাতে টেঙাখিনি পেলাই দিছোঁ। ভালকৈ লৰাই দিম। আৰু 1 মিনিটৰ কাৰণে ঢাকনি মাৰি থৈ দিম। এতিয়া মই ঢাকনিখন গুচাই দিছোঁ। ভজা হৈছে আৰু অকণমান সময় ভাজিম। তাৰপিছত ইয়াতে গৰম পানী ঢালি দিম। কেঁকোৰাবিলাক দি ল'ম। জোখ অনুযায়ী পানী দিছোঁ। গেছৰ জুইটো অলপ বঢ়াই দিছোঁ। এতিয়া উতল আহিব দিম ঢাকনি মাৰি। ঢাকনিখন আঁতৰাই দিলোঁ। কেঁকোৰাবিলাক ঢালি দিছোঁ। এতিয়া
লাহেকৈ উতলাখিব দিম যাতে টেঙাৰ ৰসবিলাক কেঁকোৰাবিলাকত সোমাই যায়। ইয়াতে ঢাকনিখন